নমস্কাৰ বন্ধু-বান্ধৱীসকল, জব নিউজ অসম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্ম যিকোনো অফলাইনৰ চাকৰি ওলালে বেছিভাগতে পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্মত আবেদন বিচাৰে। আপোনালোকে পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্মটো কেনেদৰে ফিল আপ কৰিব সেই বিষয়ে মই এটা ভিডিঅ' লৈ আহিছোঁ। বহুতো বন্ধু-বান্ধৱীয়ে জানে যে পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্ম কেনেদৰে ফিল আপ কৰিব লাগে, কিন্তু আনহাতে কিছুমান বন্ধু-বান্ধৱী আছে যিসকলে নাজানে যে পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্ম কেনেদৰে ফিল আপ কৰিব লাগে। তেওঁলোকে ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি থাকে যে পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্ম কেনেদৰে ফিল আপ কৰিব লাগে। তেনেহ'লে মই তেওঁলোকক সহায়ক হোৱাকৈ এটা ভিডিঅ' লৈ আহিছোঁ যে পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে কেনেদৰে ফিল আপ কৰিব। তেনে এই ভিডিঅ'টো চাই পেলাই আপোনালোকে অতি সহজে পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্মটো ফিল আপ কৰি ল'ব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো তেওঁলোকৰ সহায়ক হ'ব। তেনে আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ছাবস্ক্ৰাইব কৰক জব নিউজ অসম ইউটিউব চেনেলটো আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে আগন্তুক নতুন নতুন জব নটিফিকেশ্যন বা জব ৰিলেটেড যিকোনো আপডেট আপোনালোকে লাভ কৰিব পাৰে সৰ্বপ্ৰথমে। বন্ধুসকল, এইটো হ'ল পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্ম। আপোনালোকে এই ষ্টেণ্ডাৰ্ড ফৰ্মটো ক'ৰ পৰা ডাউনলোড কৰিব সেইটো লিংকটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আৰু লগতে কমেণ্ট বক্সত দিয়া আছে। আপোনালোকৰ তাৰে পৰা ক্লিক কৰি পেলাই ডাইৰেক্টলি আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মটো ডাউনলোড কৰি ল'ব পাৰিব। বন্ধুসকল, এই ভিডিঅ'টো মই দেখুৱাম যে ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে কেনেদৰে ফিল আপ কৰিব লাগে। এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম পাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, অতি সহজে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মটো ফিল আপ কৰি ল'ব পাৰিব। বন্ধুসকল, ইয়াতে দিয়া আছে যে 2D। বন্ধুসকল, ইয়াৰ আগতে এটা কথা যে বৰ্তমান যি পোষ্টসমূহ ওলাই আছে, অৰ্থাৎ CJM চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শোণিতপুৰ তেজপুৰৰ ফালৰ পৰা যি পিয়নৰ পদসমূহ ওলাইছে, সেই পদসমূহৰ আধাৰত মই এই ফৰ্মটো ফিল আপ কৰা অৰ্থাৎ ফৰ্মটো বুজাই দিম। আপোনালোকে যদি বেলেগ কিবা পোষ্টৰ কাৰণে ফিউচাৰত যদি আপোনালোকে এই আবেদন কৰে, তেনেহ'লে আপোনালোকে সেই এডভাৰ্টাইজমেণ্টৰ আণ্ডাৰত য'ৰ পৰা এডভাৰ্টাইজমেণ্টটো আহিছে বা যি পদৰ বাবে আপোনালোকে আবেদন কৰিব, সেইটো ভালদৰে এডভাৰ্টাইজমেণ্টটো চোৱাৰ পিছত আপোনালোকে সেইমতে আপোনালোকে আবেদনটো কৰিব, অৰ্থাৎ ফৰ্মটো ফিল আপ কৰিব। তেনেহ'লে মই বৰ্তমান যি এডভাৰ্টাইজমেণ্টটো ওলাই আছে, মই সেইটোৰ আধাৰত মই ফৰ্মটো বুজাই দি আছোঁ। ইয়াতে দি আছে 2D। আপোনালোকে ইয়াতে লিখিব বৰ্তমান যি ওলাইছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শোণিতপুৰ তেজপুৰ ফালৰ পৰা যি পিয়নৰ পদ ওলাইছে সেইটো বিষয়ত মই বুজাই দি আছোঁ। ইয়াতে 2D দি আছে, ইয়াতে লিখিব CJM অৰ্থাৎ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শোণিতপুৰ তেজপুৰ বুলি এইখিনি লিখি দিব। নেম অফ দি পোষ্ট, আপোনালোকে কোন পদত আবেদন কৰিব, আপোনালোকৰ যি পিয়ন পদসমূহ ওলাই আছে, অফিচ পিয়ন, এটাষ্ট পিয়ন, কোৰ্ট এটাষ্ট পিয়ন, আপোনালোকে কোনটোত আবেদন কৰিব ইয়াতে ভালদৰে লিখি দিব। তাৰপিছত ইয়াতে দি আছে ডিপাৰ্টমেণ্ট অব্লিক অফিচ দিয়া আছে। আপোনালোকে কোন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত পৰে এই পদসমূহ, এইবিলাক হ'ল চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শোণিতপুৰ তেজপুৰৰ আণ্ডাৰত পৰে, সেইটো ইয়াতে লিখি দিব। আপোনালোকে যিটো এডভাৰ্টাইজমেণ্টত চাব যে যোন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আছে, সেইটো আপোনালোকে তাতে মেনশ্যন কৰি দিব লাগিব। ইয়াতে দিয়া আছে নেম ইন ব্লক লেটাৰটো ইয়াতে আপোনালোকৰ নিজৰ নাম লিখিব, কেপিটেল লেটাৰত নিজৰ নামটো লিখিব, শ্ৰী বা মিছ ইউজ নকৰিব। তাৰপিছত ইয়াতে দি আছে প্ৰেজেণ্ট এড্ৰেছটো ইয়াতে বহাব। তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছটো ইয়াতে ভালদৰে বহাই দিব আপোনালোকে। তাৰপিছত ইয়াতে নেক্সট দিয়া আছে ফাদাৰ্ছ নেম এণ্ড এড্ৰেছ, আপোনালোকৰ দেউতাৰ নাম আৰু এড্ৰেছটো ইয়াতে ভালদৰে মেনশ্যন কৰি দিব লাগিব। তাৰপিছত 5 নম্বৰ দি আছে প্লেচ অফ বাৰ্থ ইনক্লুডিং পুলিচ ষ্টেচন এণ্ড ডিষ্ট্ৰিক্ট এণ্ড পোষ্ট অফিচ। আপোনালোকৰ ডিষ্ট্ৰিক্ট, পোষ্ট অফিচ, পুলিচ ষ্টেচন এইবিলাক মেনশ্যন কৰি পেলাই নিজৰ বাৰ্থ প্লেচটো লিখিব লাগিব। অৰ্থাৎ আপোনালোকে লিখিব আপোনালোকৰ য'ত ঠাইত জন্ম হৈছে সেইটো লিখিব। লিখাৰ পিছত আপোনালোকৰ পুলিচ ষ্টেচন PS দি পেলাই পুলিচ ষ্টেচন লিখিব। তাৰপিছত PO দি পেলাই পোষ্ট অফিচটো লিখিব। তাৰপিছত ডিষ্ট্ৰিক্ট DIST দি পেলাই ডট দি পেলাই আপোনালোকে ডিষ্ট্ৰিক্টটো মেনশ্যন কৰি দিব। তাৰপিছত ইয়াতে নেক্সট দি আছে আৰ ইউ দি চিটিজেন অফ ইণ্ডিয়া, ইফ চ' হাউ, আপোনালোকে কি ইণ্ডিয়াৰ বাসিন্দা হয়, যদি হয় তেনেহ'লে কেনেদৰে। আপোনালোকে যদি হয় তো ইয়েছ দিব। ইয়েছ দিয়াৰ পিছত আপোনালোকে যদি জন্মসূত্ৰ হয় তেনেহ'লে বাই বাৰ্থ বুলি আপোনালোকে লিখি দিব। আৰু যদি জন্মসূত্ৰ যদি নহয় পেলাই যদি মাইগ্ৰেট হয় তেনেহ'লে আপোনালোকে ইয়াতে মাইগ্ৰেট বুলি মেনশ্যন কৰি দিব। তাৰপিছত ইয়াতে কিন্তু এটা কথা মন কৰিব, ইয়াতে দিয়া আছে কপি অফ চিটিজেনশ্বিপ চাৰ্টিফিকেট শুড বি এনক্ল'জড হুৱেৰ নেচেচাৰী, আপোনালোকে চিটিজেনশ্বিপ চাৰ্টিফিকেটটো লগতে তাতে দিব লাগিব। তাৰপিছত ইয়াতে নেক্সট দিয়া আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি, বৰ্তমান যি পোষ্টসমূহ ওলাই আছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ, সেইটোৰ 8 পাছ বিচাৰিছে। আপোনালোকে যদি 8 পাছ কৰা হয় তেনেহ'লে 8 পাছ দিব, আৰু যদি HSLC পাছ হয় তেনেহ'লে HSLC পাছ হ'ব। অৰ্থাৎ আপোনালোকে যি আপোনালোকৰ কোৱালিফিকেশ্যন সেই কোৱালিফিকেশ্যনটো ইয়াতে বহাৰ পিছত আপোনালোকৰ যোন ইনষ্টিটিউটৰ পৰা পাছ কৰিছে সেইটো আপোনালোকে ইয়াতে নামটো মেনশ্যন কৰিব, আৰু লগতে কোন এড্ৰেছত পৰে সেইটো আপোনালোকে মেনশ্যন কৰি দিব লাগিব। অৰ্থাৎ ইনষ্টিটিউটৰ এড্ৰেছটো ইয়াতে মেনশ্যন কৰি দিব লাগিব। তো নেক্সট যে আদাৰ কোৱালিফিকেশ্যন যদি আছে তো লিখিব, আৰু যদি নাই তেনেহ'লে আপোনালোকে দিব নালাগে, আপোনালোকে নীল বুলি দিব পাৰে, NIL বুলি দিলেও হৈ যাব। আদাৰ কোৱালিফিকেশ্যন হিচাপে আপোনালোকৰ যদি কম্পিউটাৰ জনা আছে 3 মাহৰ হওক, 6 মাহৰ হওক, 1 বছৰ হওক, সেইটো ইয়াতে মেনশ্যন কৰি দিব পাৰে। তাৰপিছত কমিউনিটি, আপোনালোকে কোন কমিউনিটিৰ আণ্ডাৰত পৰে, আপোনালোকৰ কমিউনিটিটো কি, আপোনালোকে অসমীয়া হয় নে, বেংগলী হয় নে,
কি কোচ ৰাজবংশী হয় যিটো হয় আপোনালোকে ইয়াতে লিখি দিব লাগিব। তাৰপিছত ইয়াতে দিয়া আছে ষ্টেট ইয়ৰ ৰিলিজন, আপোনালোকৰ কি ধৰ্ম ভিতৰত পৰে এইটো আপোনালোকে লিখি দিব। হিন্দু হ'লে হিন্দু দিব, খ্ৰীষ্টান হ'লে খ্ৰীষ্টান দিব, ইছলাম হ'লে ইছলাম দিব, যিটো হয় আপোনালোকে ইয়াতে দিব। নেক্সট দিছে আৰ ইউ মেম্বাৰ অফ কি শিডিউল কাষ্ট বা শিডিউল ট্ৰাইব, অৰ্থাৎ SC ST হয় নেকি আপোনালোকে, যদি হয় ইয়েছ দিব, নহ'লে নো দিব। যদি ইয়েছ হয় তেনেহ'লে অৰ্থাৎ SC ST আণ্ডাৰত যদি আপোনালোকে পৰে তেনেহ'লে আপোনালোকে কাষ্ট চাৰ্টিফিকেটটো দিব লাগিব। তাৰপিছত নেক্সট দি আছে কি এজ অন 1 জানুৱাৰী 2000 দিয়া আছে ইয়াতে আপোনালোকৰ, অৰ্থাৎ আপোনাৰ যি বাৰ্থ চাৰ্টিফিকেট বা মেট্ৰিকৰ যি এডমিট আছে সেই এডমিটৰ অনুসৰি আপোনালোকৰ বয়সটো যিহেতু মানে এডভাৰ্টাইজমেণ্টত বিচাৰিব, কেতিয়াবা এডভাৰ্টাইজমেণ্টত 1 জানুৱাৰী 2020 বা 1 জানুৱাৰী 2021 আপোনালোকৰ যিটো এডভাৰ্টাইজমেণ্টত বিচাৰিব যে এই ডেট হিচাপে আপোনাৰ বয়সটো কিমান, সেইটো আপোনালোকে হিচাপ কৰি পেলাই আপোনালোকৰ ডেট অফ বাৰ্থৰ লগত হিচাপ কৰি পেলাই ইয়াতে ওলাই পেলাই ইয়াতে লিখি দিব লাগিব যে আপোনাৰ বয়সটো ধৰক 25 বছৰ 3 মাহ 13 দিন এনেকৈ ওলাব, বয়সটো আপোনালোকে হিচাপ কৰি পেলাই ইয়াতে বহাই দিব। বহাৰ পিছত তাৰপিছত নেক্সট আহিছোঁ, নেক্সটত আপোনালোকে কি কৰিব, নেক্সটত দিব প্ৰেজেণ্ট অকুপেশ্যন ইফ এনি, যদি আপোনালোকে বৰ্তমান কোনো কাজ কৰি আছে তেনেহ'লে এইটো ইয়াতে মেনশ্যন কৰিব, নহ'লে আনএমপ্লয়েড বুলি লিখি দিব পাৰে। তাৰপিছত দি আছে 12 নম্বৰত প্ৰিভিয়াছ এপইণ্টমেণ্ট হেল্ড ইফ এনি, যদি ইয়াৰ আগতে যদি কেতিয়াবা এপইণ্টমেণ্ট অৰ্থাৎ কিবা কাম কৰিছিল তেনেহ'লে এইটো ইয়াতে দিব পাৰে, যদি নহয় তেনেহ'লে নো দিব পাৰে। তাৰপিছত দি আছে আৰ ইউ দি টেম্পৰাৰী বা ৰিট্ৰেঞ্চড পাৰ্চন অফ কি টেম্পৰাৰী ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট অফ আসাম, অৰ্থাৎ আসাম গভৰ্ণমেণ্টৰ টেম্পৰাৰী ডিপাৰ্টমেণ্টৰ অৰ্থাৎ টেম্পৰাৰী ডিপাৰ্টমেণ্টৰ আণ্ডাৰত কিবা কাম কৰিছিল নেকি, যদি ইয়েছ হয় ইয়েছ দিব, নহ'লে ইয়াতে নো দিব পাৰে। তাৰপিছত ইয়াতে দি আছে আৰ ইউ দি ট্ৰেইন অৰ দি মেম্বাৰ অফ দি নেশ্যনেল কেডেট কৰ্প, অৰ্থাৎ NCC ফালৰ পৰা আপোনালোকে ট্ৰেইন হয় নেকি, বা আপোনালোকে আৰ্মিৰ বা হোমগাৰ্ডছ বা চিভিল ডিফেন্স ভলেণ্টিয়াৰ্ছ এইবিলাকৰ আপোনালোকৰ ট্ৰেইনিং আছে নেকি, যদি থাকে তেনেহ'লে ইয়েছ দিব, নহ'লে আপোনালোকে নো দিব। বন্ধুসকল ইয়াতে থাকিলে আপোনালোকে এই চাৰ্টিফিকেটসমূহে লগতে আপোনালোকৰ যি ডকুমেণ্টছসমূহ দিব জেৰক্স কপি, তাৰ লগত আপোনালোকে চাৰ্টিফিকেটসমূহ দিব লাগিব। তাৰপিছত দি আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ নং, আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড বনাব, এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এটা কাৰ্ড দিব, সেই কাৰ্ডটো জেৰক্সটো আপোনালোকৰ ডকুমেণ্টছসমূহৰ লগত দিবই লাগিব, আৰু এই আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে মেনশ্যন কৰি দিব লাগিব। তাৰপিছত বন্ধুসকল এই এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো কিন্তু আপোনালোকে মেনশ্যন কৰি দিবই লাগিব, নহ'লে কিন্তু আপোনাৰ এইটো ফৰ্মটো ৰিজেক্ট হৈ যোৱাৰ চান্সটো বেছি। তাৰপিছত নেক্সট ইয়াতে দিয়া আছে ৱেডাৰ দেয়াৰ ইজ এনি গভৰ্ণমেণ্ট ছেমি গভৰ্ণমেণ্ট এমপ্লয়ি ইন ইয়ৰ ফেমিলি, অৰ্থাৎ আপোনালোকৰ ফেমিলিত কোনো গভৰ্ণমেণ্ট বা ছেমি গভৰ্ণমেণ্টৰ আণ্ডাৰত কাম কৰি আছে নেকি, যদি ইয়েছ হয় ইয়েছ দিব, নহ'লে নো দিব। তাৰপিছত নেক্সট দি আছে ফেমিলি ইনকাম চাৰ্টিফিকেট, যদি ফেমিলি ইনকাম চাৰ্টিফিকেট আপোনাৰ আছে বৰ্তমান যদি উপলব্ধ হয় তেনেহ'লে আপোনালোকে ইয়াতে আপোনাৰ ফেমিলি ইনকাম কিমান সেইটো বহাই দিব পাৰে, আৰু যদি নাই তেনেহ'লে N/A অৰ্থাৎ নট এপ্লিকেবল বুলি লিখি দিব পাৰে, NA দিলেই N/A দিলেই হৈ যাব। আৰু যদি আছে তেনেহ'লে আপোনালোকে ইয়াতে দি দিব পাৰিব, কিমান ইনকাম হয় ইয়াৰলি এনুৱেল ইনকাম এইটো আপোনালোকে মেনশ্যন কৰি দিব পাৰিব। তাৰপিছত নেম দি আছে এক্সামিনেশ্যন চেণ্টাৰ, এক্সামিনেশ্যন চেণ্টাৰটো বন্ধুসকল নালাগে, এইটো যিসকলে এক্সাম পাতিব সেইটো তেওঁলোকৰ আণ্ডাৰত। তাৰপিছত নেম দি আছে আই এম দ্য কেণ্ডিডেট ফৰ দি পোষ্ট অফ, আপোনালোকে কোন পোষ্টত আবেদন কৰি আছে ইয়াতে লিখি দিব লাগিব। বৰ্তমান যি পোষ্টসমূহ ওলাইছে সেইটো হ'ল পিয়ন, এটাষ্ট পিয়ন বা কি কয় অফিচ পিয়ন, এইবিলাক এইটো যদি আপোনালোকে সেই পদসমূহত আবেদন কৰি আছে তেনেহ'লে আপোনালোকে ইয়াতে লিখি দিব যে আপোনালোকে পিয়নৰ কাৰণে আবেদন কৰিছে, অফিচ পিয়ন বা এটাষ্ট পিয়ন ইয়াতে আপোনালোকে মেনশ্যন কৰি দিব। তাৰপিছত ইয়াতে দি আছে এই ট্ৰেজাৰী চালান, আপোনালোকে ট্ৰেজাৰী চালান যদি চালান বিচাৰে, আপোনালোকে কোনো আবেদনৰ সময়ত যদি চালান বিচাৰে তেনেহ'লে আপোনালোকে ইয়াতে দিব, কিমান টকা চালান বিচাৰিছে, 100 টকা না 150 টকা না 200 টকা, কিমান চালান বিচাৰিছে ইয়াতে আপোনালোকে দিব লাগিব। কিন্তু বৰ্তমানত যি CJM অৰ্থাৎ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শোণিতপুৰ তেজপুৰৰ ফালৰ পৰা যি পদসমূহ ওলাইছে ইয়াতে কোনো ধৰণৰ চালান বিচৰা নাই, তেনেহ'লে আপোনালোকে ইয়াতে একো নিলিখিব, এইটো খালী ৰাখি দিলেই হৈ যাব। তাৰপিছত বন্ধুসকল বহু সুন্দৰকৈ আপোনালোকে ইয়াতে ছিগনেচাৰ কৰিব, আপোনাৰ ছিগনেচাৰটো এই যে ছিগনেচাৰ অফ কেণ্ডিডেট আছে এইটো লিখা আছে, লিখাটো ওপৰত কৰিব ছিগনেচাৰটো। তাৰপিছত ইয়াতে আপোনালোকৰ ডেটটো দিব, কোন ডেটত ফৰ্মটো ফিল আপ কৰিলে বা ফৰ্মটো জমা দিলে, আৰু তাৰপিছত ইয়াতে প্লেচটো আপোনাৰ যি প্লেচ হয় সেই প্লেচটো আপোনালোকে ইয়াতে লিখি দিব। এইখিনিয়ে বন্ধুসকল ফৰ্মটো ফিল আপ কৰা অতি সহজ। বন্ধুসকল ফটো, আপোনালোকৰ যি ফটো 3টা অথবা কেতিয়াবা 4টা ফটো বিচাৰে, আপোনালোকে ফটোসমূহ কি কৰিব, এটা ফটো ইয়াতে আপোনালোকে এটাচ কৰিব, অৰ্থাৎ আঠা দি লগাই দিব, আৰু বাদ বাকী যি 2টা বা 3টা ফটো থাকিলে এইটো ইয়াতে ওচৰতে এনেকুৱা কৰি পিনৰ সহায়ত গাঁঠি দিব। তেনেহ'লে বন্ধুসকল ভিডিঅ'টো জানিবলগীয়া এইখিনি আছিলে। ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, আপোনালোকৰ বন্ধু বান্ধৱ দাদা বাইদেউসকলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু বন্ধুসকল আমাক ইনষ্টাগ্ৰামত ফ'ল' কৰিব, ইনষ্টাগ্ৰামত job.newsassam বুলি লিখা আছে, আপোনালোকে সেইটো চাৰ্চ কৰি পেলাই আপোনাক ইনষ্টাগ্ৰামত ফ'ল' কৰিব। ধন্যবাদ।